স্কুল গৈ গৈ আমনিহে লাগিছে বাল পেট চেটবোৰো বিষাইছে মছলা ওচৰলৈ যাওঁ নেকি কিন্তু সদায় সদায় স্কুল যাব লাগে স্কুল গৈ আমনিহে লাগিছে কিবাহে লাগিছে আৰু দেই জ্বলিছে কিবা কিবি লাগিছে একদম যাম যাম স্কুল সদায় যাবি টিউচন সদায় যাবি গম পাইছ না এতিয়া কিতাপ পঢ়িবি যা কিতাপ যেতিয়া পঢ়িব মন নাযোৱা এতিয়া খেলিবহে মন গৈছে মা কি কৈছে চাওক কাম কৰি আছে মই একদম পলাই ময়ো কিতাপ পঢ়িব নোলাই ওলাইহে আহিছিলোঁ ময়ো পলাই গৈছোঁ আহিলে একেই টিউচনো যাব আছিল নহয় অকণমান সেইফালৰ পৰা আহি কেনে টিউচন যাব টিউচনো যাব মন নাযায় মোক আজি টিউচনলৈ আগতীয়াকৈ যাওঁ কাৰণ মোক কিবা খাবলৈ মাতিছিলে বৰষুণো দিব এতিয়া আৰু মই টিউচনো যাবলৈ হ'ল অকণমান বাহিৰৰ পৰাই আহি লওঁগৈ সেইটো মছলা দেখোঁ মছলা মছলা ক'লৈ গৈছিলি টিউচন যাবলৈ আছে নহয় টাইম নহয় এতিয়া সেইটো কিবা আহোঁ ব'ল আজি বৰ বতাহ মাৰিছে আজি ঘৰত এগাল মান খাব আছে যাওঁগে বৰষুণ দিব এতিয়া যাওঁগে ব'ল টিউচন যাব আছে ব'ল কাম বন যে ইমান কৰিব লাগে নহয় ঘৰখনত যে বৰষুণেই দিছে দেখোন যাওঁ ভিতৰৰ পৰাই আহিম বৰষুণ দিছে ইমান বৰষুণ দিছে ল'ৰাটোৱে যে কিনো কৰিছে অচনি তাই কিতাপ পঢ়িব দিলোঁ যাওঁচোন বাৰু চাই আহোঁগৈ মই ভাল টাইমতে আহিছোঁ আৰু মায়ে ভাবিব কিতাপ পঢ়ি আছে কিতাপ পঢ়িছা পঢ়িছোঁ পঢ়ি থাকা মোৰ কাপোৰখিনি সুমিয়াই টিউচন যাবলৈ বহুত টাইম আছে মছলাহাতৰ ঘৰৰ পৰাই আহোঁগৈ নেকি মছলাহাতৰ ঘৰৰ পৰাই আহোঁগৈ মছলা 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 ইমানকৈ চিঞৰিছিলোঁ শুনাকৈ নাছিলে নি শুনিছিলোঁ তো এনেই মতা নাছিলোঁ খেলোঁ বৈ ব'ল বোলা খাই বৈ পেটটো ভৰি গ'ল আৰু মছলা চবাই আহোঁগৈ খেলিবলৈ শিলগুটিবোৰ যে আঁতৰাই থ'ব লাগে ইমান উজত খাই পৰিব নহয় গম পাব আগতে যে সৰুতে ইমান খেলিছিলোঁ এতিয়ানো খেলিব মন যায় নহয় আজি ল'ৰা ছোৱালীখিনিৰ লগতে খেলিব লাগিব যাওঁচোন খেলি চেলি চাই আহোঁগৈ মই ধৰিম তোমালোকে পলাবা দেই মায়ো খেলিব লাগে নে ইমান আগতে সৰুতে ইমান খেলিছিলোঁ এতিয়ানো খেলোঁচোন খুৰীও খেলিব ইমান টিভিটি পলোৱা মই ধৰিম মজা লাগিছে টিভি ইমান গাড়ী আনো গাড়ী আন খুৰী মৰিলে মই মৰা নাই তই দাঙি লৈ ভিতৰলৈ মছলা লাটু গৈছোঁ মই কিয় খেলিবলৈ গৈছিলোঁ মই সৰু ল'ৰা ছোৱালীৰ লগত মই যেন ভৰিটো বিষাইছে কি ক'ম সেই তোমাক কেনেকৈ পৰিলে মোৰ যে হাঁহনি ধৰিছে নেপায় দেই ক'বলৈ নাপায় আমিও পৰিম ভাল ডাঙৰ মানুহ মাতি ডক্তৰৰ ওচৰত নিলে বুলিহে নহ'বা কি হ'লহেঁতেন